এটা কথা আকৌ বহুত দিনৰ মূৰত ইউটিউবলৈ আহিলোঁ তো মোৰ মা মানে কি নগাঁৱৰ পৰা আহিছে ৰোজা ধৰিছে মোৰ মাৰ কাৰণে মই এনেকুৱা ৰোজা বজাৰ কৰি আছোঁ ইফতাৰী যোগাৰ কৰি আছোঁ তো এনেকুৱা হাতীগাঁৱৰ পৰা বজাৰ কৰি ইফতাৰী যোগাৰ কৰি লৈ আহিছোঁ আৰু তো মই এতিয়া ইফতাৰী যোগাৰ কৰোঁগৈ অলৰেডি বজাৰ কৰিলোঁ অলৰেডি ইফতাৰী যোগাৰ কৰোঁগৈ কৰি পেলাই মানে মাৰ কাৰণে বাৰ চাওঁ মানে মা আহি পাবই আৰু মা জাগিৰোড পালে বুলি কৈছে তো মা ৰোজা ধৰি আহি আছে ইফতাৰীতে যোগাৰ কৰোঁগৈ মই ধুই দিছোঁ ঘৰত আহিলোঁ ৰুমত আহিলোঁ জোতাকেইটা ধুই দিছোঁ মানে জোতাকেইটা লৈ আহোঁ তাৰমানে ইয়াতে ৰুমটো লৈছোঁ আগতে আণ্টি মোৰ যোনে বেটি বনাইছে ভেটাবা চাৰিআলি সিহঁতৰ নিজৰ মাটি হয় তাতে আগতে ঘোঁৰামৰাত আছিলোঁ বহুত বছৰ তাৰপিছত য'ত আকৌ পিছত আহি থাকিলোঁ তাতে মোক বেটি বনাইছিল সিহঁতৰ ঘৰতে গেছ চিলিণ্ডাৰ ৰুমত আছে অলৰেডি ইয়াতো খাওঁ তাতো মই বেছিভাগ বজাৰ কৰিলোঁ যে তাতে বেটি বনাইছিল তাতে মই খাওঁ মানে বেছিভাগ তো আম্মা আহি আছে ন সেইকাৰণে বজাৰ কৰিছোঁ আৰু ৰোজা ৰাখিছে ইফতাৰী চিফতাৰী কৰি হেৰি যোগাৰ কৰিছোঁ ইফতাৰী চিফতাৰী তো আণ্টিহঁতে এতিয়া ঘৰত নাই ন অলপ আণ্টিহঁতে বেলেগ এটা টেনশ্যনত ঘূৰি আছে তো সেইটো কাৰণে আণ্টিহঁতো এইকেইদিন যোৱা নাই মানে মই আৰু ইয়াতে ৰুমটো লৈছোঁ আণ্টিহঁতৰ ঘৰৰ ওচৰতে হয় তাতে আণ্টিহঁতৰ মানে লেট্ৰিন বাথৰুমটোৰ ভিতৰত ন তো সেই বুলি মানে মই ইয়াতে লেট্ৰিন বাথৰুম ভিতৰত চাই পেলাই লৈছোঁ নহ'লে তাতে থাকিব পাৰিলোঁহেঁতেন ইয়াতে বেয়া নালাগে বাৰু তেবোৰ আউটাৰ মানে বাৰাণ্ডাৰ ৰুমেৰ সৈতে পাকঘৰৰ সৈতে গোটেই আছে তেবোৰ আউটাৰ ৰুম লাগে সেইকাৰণে মই ভাবিছোঁ ইয়াতে বিল্ডিঙৰ ওপৰটো খালী হ'লে লৈ ল'ম ৰুমটো মানে এনেই বেয়া নালাগে ইয়াতে সেইকাৰণে ইয়াতে আছোঁ আৰু মই জোতাখিনি গৈ লৈ আহোঁ জোতাখিনি ৰ'দত দিছিলোঁ সেই বুলি আৰু জোতাখিনি লৈ আহোঁ জোতাকেইযোৰ ধুই দিছিলোঁ জোতাকেইযোৰ ধুই দি থৈছিলোঁ মানে গোটেই জোতাকেইটা কিবা হৈ আছে চিজিল বাই চিজিল বগা জোতাবিলাক মানে কি হয় ধুলে অতি সোনকালে মানে পিন্ধিলে আকৌ লেতেৰা হৈ যায় সেইকাৰণে মানে ধুই দিওঁ মানে এইবিলাক জোতা চোতাবোৰ এতিয়া ব'লক ইফতাৰী যোগাৰখিনি কৰোঁ মাৰ কাৰণে মোৰ মা আহিলে মায়ে খাই আছে ইফতাৰী কৰি আছে ময়ো মাৰ লগত অলপ কৰি আছোঁ ইফতাৰী মা আহিলে মানে ইফতাৰী কৰি আছে আৰু ৰেডিমেড নাস্তা দি পেলাই ময়ো অলপ কৰি আছোঁ আম্মা আহিছে ন ভোকত তো মানে অলপ ৰেডিমেড নাস্তা কৰি আছোঁ আৰু পটক কৰি মানে এতিয়া বনাবলৈ টাইম নহ'লগৈ ৰেডিমেড নাস্তা ফল চল কিবা কিবি বিৰিয়ানী কিনি আনিলোঁ মায়ে খাই আছে এতিয়া ৰাতিৰ কাৰণে কিবা কিবি যোগাৰ কৰিছোঁ আৰু হেৰি মানে চিকেন এইবিলাক বহুত বস্তু এইবিলাক কিবা কিবি গাখীৰ চাখীৰ আনি থৈছোঁ আৰু নহ'লে ইফতাৰীবিলাক নিজে ঘৰত যোগাৰ কৰি বেছি ভাল লাগে বাৰু যি নহওক এতিয়া ৰেডিমেড খাই আছোঁ আৰু ৰাতিৰ কাৰণে আকৌ পতিনিকাৰ যোগাৰ কৰি আছোঁ তো আমি এতিয়া মা আৰু মই এই ইফতাৰী কিবা নাস্তা কৰি আছোঁ কৈছে মানে মা পতিনিকাত মানে মাক উঠাই দিব লাগে হে তো মই যদি টোপনি মাৰোঁ তো উঠিব ট্ৰাই কৰিম আৰু মই ভাবিছোঁ কি মই টোপনি নামাৰোঁ এলাৰ্মটো কিবা গড়বড় হৈ আছে ট্ৰাই কৰিম এলাৰ্মটো তো টোপনি নামাৰিলে বেছি ভাল তেতিয়া মানে খাই মেলি একেবাৰে শুম তো উঠিব পাৰিলেতো ভালেই হ'ব আৰু ন ৰাতি আমি 3টা বজাত ভাত খাওঁ ন সেইটো কাৰণে মই ভাবিছোঁ মই সাৰ পাই থাকোঁ একেবাৰে ভাত চাত খাই শুওঁ নহ'লে উঠিবলৈ টোপনি মাৰিলে উঠিবলৈ ট্ৰাই কৰিব লাগিব সেইটো কাৰণে মই আকৌ চিন্তা লাগি যায় নহয় তো সেইটো কাৰণে ভাবিছোঁ কি সাৰ পাই একেবাৰে শুই যাম একেবাৰে ভাত খাই সেইটো চিন্তা কৰিছোঁ ভোক লাগি আছে অলপমান ভাতটো খাই লওঁ ইয়াতে মুৰ্গী চুৰ্গী অলপ বনাইছোঁ তো এতিয়া ভাতটো অলপ খাই লওঁ পানী শেষ হৈ গৈছিলে পানী শেষ হওঁতে কি হ'ল মই মানে পানী মানে মোৰ থানাৰে পুলিচ চিনাকি আছে ন হাতীগাঁও থানাত কল কৰিলোঁ লগৰ এটাকে ক'লোঁ যে এটা পানী অকণ আনি দিবা তো ইমান ৰাতি হৈছে মই কেনেকৈ এতিয়া ক'ৰবাত যাওঁতে আহোঁতে আনিলে বেলেগ কথা এতিয়া ওলাইতো মানে সি তাক ফোন মাৰিলোঁ সি মোক কৈছে এঘণ্টামান পিছত আছামী আছে বোলে এঘণ্টামান পিছত সি মোক পানী দিবলৈ কাৰণে আহিলে বেচাৰটো সি তাকে সেই পানী বটলটো তাকে মস্ত পানী বটলটো মানে দি থৈ গ'ল সেই পানী বটলটো দি থৈ গ'ল তাৰ পানীখিনি লৈ আহিলোঁ অলপ তাকো কিবা কিবি অলপ দি পঠালোঁ আৰু ফলবিলাক তেনেকুৱাতে মই আৰু আহি পেলাই এতিয়া অলপ ভাত খাওঁ ভাতটো যোগাৰ কৰি আছোঁ খাই লওঁ আৰু 12:30 বাজিল এতিয়া তো মায়ে শুই আছে মা অলপ পিছত উঠিব আৰু ভাত চাত খাবলৈ কাৰণে মায়ে যোৱাকালি আহিছে মায়ে লগতে ৰাতি উঠি ৰোজা ধৰিলোঁ ইফতাৰী চিফতাৰী অলপ আগতে কৰিলোঁ এতিয়া অলপমান টোপনি মাৰিলোঁ আৰু টোপনি মাৰি উঠি এতিয়া কিবা কিবি খাই আছোঁ আৰু মোৰ মায়ে এইফালৰ পৰা হাঁহি আছে এই পাকঘৰত মায়ে তৰকাৰী বনাই আছে এই পাকঘৰত মায়ে টোপনি মাৰিবহে কৈছোঁ পাকঘৰত মায়ে সেই কথাই পাতি বেহুচ
মায়ে পাকঘৰত এই তৰকাৰী বনাই আছে মই ৰোজা ৰাখি কথা পাতি বেহুচ ৰোজা ৰাখি ভালে লাগিছে বাৰু কোনো কথা নাই তো মই ইভেণ্ট চিভেণ্টতো আছোঁ আৰু কিবা কিবি আছোঁ ন সেইকাৰণে মানে অকণ এইকেইদিন মানে ঘৰত থাকিলে ৰোজাটো পূৰা কৰি ৰাখিব পাৰিলে ভাল লাগে আৰু তো মানে গুৱাহাটীত আছোঁ ন সেইকাৰণে আৰু মায়ে আহিছে মায়ে থকা সময়তে ৰোজা কেইটামান ৰাখিলোঁ মা কিন্তু পূৰাই ৰাখে মোৰ বৰমাও আহিছে ডাঙৰ মা ফোন মাৰিছে মানে কিবা খানাপাৰা মেলা হৈ আছে ন মেলা মানে দোকান চোকান আহিছে এইবিলাক গোটৰ মানুহৰ অফিচৰ পৰা আহিছে বৰমাহঁতে কিবা অফিচৰ কাম কৰে আৰু তাৰ বাহিৰা এটা গোট আছে এই গোটৰ পৰা খানাপাৰাত দোকান আহিছে দোকানত মানে মোক মানে কৈছে কালি মেলা চাই যাবি তো মই কৈছোঁ কালি মেলা চাব যাওঁ মাক লৈ অলপ আৰু বৰমাক কৈছোঁ বৰমা তই আহি যাবি দুদিন বোলে মেলা আছে 3 দিন তো দেওবাৰে লাষ্ট মেলা তো আজি অপেনিং হৈছে কালিৰ পৰা ভাল কৰি হ'ব দেওবাৰে লাষ্ট মেলা তো সোমবাৰে মানে বৰমাক ভাত খাওঁ মাতিছোঁ যদি আহি যাব আৰু এপাক সোমাব বুলি কৈছে মোৰ তাত তো বৰমাৰ দোকান চাবলৈ কাৰণে অহাকালি যাম কিবা অহাকালি সেই খানাপাৰা মেলাখনত যাম খানাপাৰাত বোলে হৈছে মেলা তাতে যাম তো ভিডিঅ'টো চাই দিয়ক আগলৈ কিবা বহুত দেৰি কৰি উঠিছোঁ আজি ৰোজা ধৰিছোঁ তো মানে পানী আনিলোঁ পানীটো নাইকিয়া হৈ গ'ল ন পানী আনিলোঁ আৰু হেৰি কিবা ঝাৰু চাৰু কিবা কিবি আনিলোঁ আটা ৰিফাইন মাইক আনি দিলোঁ তাকো গৈ আছোঁ কিবা কিবি অলপ আনো নেকি গৈ পেলাই তো তেনেকুৱাতে টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া আৰু উঠি পেলাই মানে কথাটো হ'ল কি যে অলপ দেৰি কৰিতো আমি ৰাতি কৰি যাম খানাপাৰা তো এতিয়া ৰোজাৰ ইফতাৰ চিফতাৰ যোগাৰখিনি কৰি আছোঁ কৰি পেলাই ইফতাৰ চিফতাৰ কৰি তাৰপিছতে যাওঁ আৰু এতিয়া আকৌ মই আকৌ হৈ আছোঁ ভেটাপাৰালৈ চাওঁ কি পাওঁ আনিবলৈ কাৰণে কৰি থৈ গ'লোঁ আকৌ মই এতিয়া থানালৈকে যাওঁ তাতে টিফিন বাতি দিছোঁ খাবলৈ কাৰণে সেই টিফিন বাতিটো লৈ আহিম গৈ পেলাই থানা ওচৰৰ পৰা গৈ পেলাই তো মই অলৰেডি হাতীগাঁও থানা ওচৰত মানে ৰখি আছোঁ লগৰটোৱে মানে গা চা ধুই মানে আকৌ আহিব 10 মিনিট ৰখিব দিছে তো 10 মিনিট ৰখিলোঁ লগৰ আকৌ এটা পুলিচ মোক মাতিলে ক'লে যে ক'ত আহিছোঁ মই ইয়াতে লগৰ তোমালোকৰ থানাতে কিবা এটা দিব আহিলোঁ ইফতাৰি দিলোঁ যে সেইদিনা পানী শেষতে পানী নিদিওঁতে তো মেইন কাৰণটো হ'ল কি কিবা এটা প্ৰব্লেম হ'লেতো আইনৰে কাজ চাপিব লাগিব ন তো সেইটো কাৰণে মানে চিনাকি আৰু অকলে থাকোঁ যিহেতু গুৱাহাটীত চিনাকিয়ে চব আৰু সেইবুলি আৰু কাকোৰ লগত দুখ নকৰোঁ আৰু কিবা নিজৰ প্ৰব্লেম হ'লেতো আইনৰ কাজ চাপিব লাগিব ন উচিত যিটো বিচাৰ আৰু ন উচিত যিটো বিচাৰ গাইজ ই মানে গা ধুই আছে তো মানে তাৰ পৰা ইচাৰা মাৰি দেখা পাইছোঁ তাৰ পিছফালৰ পৰা গা ধুই আছে তাৰ পিছফালৰ পৰা গা ধুই ইচাৰা মাৰি মোক কৈ আছে ৰ আহি আছোঁ সুধিলে ইয়াৰে মানে চববিলাক চিনাকি ন আৰু কিবা প্ৰব্লেম চব্লেম হ'লে মানে সিহঁতৰ ওচৰতে আহিবলগীয়া হ'ব ন দুখ কৰিলে বেলেগ কথা দুখ কৰিলে কোনো কাকো এৰি নিদিয়ে সেইকাৰণে প্ৰব্লেম হ'লেতো আইনৰ কাজ থাকিবই লাগিব সেইকাৰণে আৰু চিনি পায় চবেই আৰু সকলো টাইমত ধুনীয়া মতে যাওঁ সেইকাৰণে চবেই মৰম কৰে আৰু নিজৰ নিচিনাও হৈ আছে বহু কিছুমান মানুহ এইজন মোৰ ফ্ৰেণ্ড হয় মই তাক টিফিন বাতি দিছিলোঁ মোক টিফিন বাতিটো দিব আহিছে সেইকাৰণে মই অলপ ইয়াত ৰৈ দিলোঁ 10 মিনিটমান 10-15 মিনিটমান তো ৰৈ দিলোঁ এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ গৈ অলপ ইফতাৰী যোগাৰ কৰোঁ আৰু ইফতাৰী খাই মই পিছবেলা মেলালৈ যাওঁ মেলা দোকানৰ মেলা আহিছে দোকানৰ মেলা সেই মেলা চাবলৈ কাৰণে মাক লৈ যাম তাতে আমাৰ বৰমাৰো গোটৰ কিবা বস্তু আহিছে আমি চাবলৈ যাম বৰমাই মাতিছে তো পিছলৈ ভিডিঅ'খিনি চাই দিয়ক চাওঁ মায়ে কি কৰি আছে বলকচোন চাংগ মা কি কৰি আছ মায়ে মানে কিবা বনাই আছে মায়ে কি বনাই আছ শাক ভাজি আছ শাক ভাজি বুট ভাজি ৰুটি ভাত দালি বনালি মায়ে এতিয়া আকৌ আটা খুচি আছে মই কৈছোঁ মই বেলি দিম তো মায়ে কৈছে মায়ে বেলিব বোলে তো চাই লওঁ কোনে বেলে মায়ে বেলিম বুলি কৈছে মই বেলিম বুলি কওঁতে কৈছে মই বেলিম তো মায়ে নিজে কিবা কিবি বনাই ভাল পায় যে সেইকাৰণে তো মই কৈছোঁ কিবা লাগিলে কবি মই বেলি দিম লাগিলে কৈছে নহয় মই বেলিম তো মায়ে সেইকাৰণে আটা খুচি আছে তো আটা চাটা খুচাৰ পিছত এঘণ্টাৰ পিছত ইফতাৰীটো সময় হ'ব ইফতাৰী চিফতাৰী কৰিম আৰু আগলৈ চাই দিয়ক হ'ল ন ভাত হ'ল দালি হ'ল মাংস হ'ল ঠিক আছে মই পৰা ওলাই আহিলোঁ সেই মালিক দাদাটোৰ লগত খুৰাৰ লগত আৰু অলপ মনিষা বাৰ লগত ওপৰলৈ উঠি আহিলোঁ এই কিবা পানীৰ প্ৰব্লেম যে সেই পানীৰ প্ৰব্লেম টেংকি চাফা কৰিব দিছে নেকি কিবা চাবলৈ দিছে ল'ৰাটোক সেই ওপৰলৈ অকণ উঠি আহিলোঁ খুৰাৰ লগতে বহুত মানুহ ন তাৰমানে পানীৰটো অকণ প্ৰব্লেম হৈ যায় মানে টেংকিত পানী কিবা যায়গৈ নেকি সেয়া মানে বাৰে বাৰে চাব লাগে যে তো পানীখিনি গৈছিলে আকৌ আহিলে আকৌ গৈছে কোনোবাই পানী টেপ এৰি থৈছে নেকি ওপৰলৈ সেয়া চাবৰ কাৰণে আহিলে তো সেয়াই আৰু গুৱাহাটী চিটিত এনেকুৱাই আৰু ন
বাৰে বাৰে পানী চোৱা এনেকুৱা চোৱা তেনেকুৱা চোৱা এইটো আৰু গুৱাহাটী চিটিত ফ্ৰেণ্ডছ আমি ইফতাৰী কৰি আছোঁ এতিয়া মা মই আমি ইফতাৰী কৰি আছোঁ এয়া মা মই আমি ইফতাৰী কৰি আছোঁ ধুনীয়া কৰি এতিয়া ইফতাৰী কৰি পেলাই ইফতাৰী কৰি অলপমান পিছতে বৰমাক লগ কৰিব যাওঁ খানাপাৰা মাইক লৈ ওলালোঁ এতিয়া খানাপাৰালৈ যাবলৈ কাৰণে মেলাত তো আমি গৈ আছোঁ মোৰ মা এতিয়া 2 দিন হ'ল মা বৃহস্পতিবাৰে আহিছোঁ ন মোৰ মা বৃহস্পতিবাৰে আহিছে আৰু আজি শনিবাৰ হ'ল তো আজি ভাবিছোঁ অলপ মেলালৈ যাম বৰমাই ফোন মাৰিছে তালৈকে যাওঁ আৰু কি বুলি কয় ইফতাৰী চিফতাৰী কৰি ওলালোঁ ৰেডি হৈ ধুনীয়া কৰি এতিয়া মানে খানাপাৰা গৈ আছোঁ উবেৰ বুক কৰা নাই আৰু উবেৰ বুক কৰিব টাইম নাই কিয় অফলাইনো কৰা নাই অনলাইনো কৰা নাই আৰু স্কুটি লৈ আহিব জাম লাগি আছে ন সেইটো কাৰণে মানে ই ৰিক্সাত মানে আমাৰ ঘৰৰ ওচৰত দাদা এজন আছে ই ৰিক্সাতেহে লৈ দেখা পালোঁ আমাৰ ঘৰৰ তাৰপৰা ই ৰিক্সাখন ল'লোঁ লৈ পেলাই এতিয়া খানাপাৰালৈকে গৈ আছোঁ তাতে নামিম গৈ পেলাই খানাপাৰা বেলতলা তিনিআলি ইমানেই জাম হৈছে তাৰমানে মই সেইকাৰণে স্কুটিখন অনা নাই হে নহ'লে মাক লৈ স্কুটিতে আহিব পাৰোঁ বেলতলা তিনিআলি ইমানেই জাম হৈছে তাৰমানে ৰখি আছোঁ আৰু এইফালে মেলা হৈ আছে ন সেইকাৰণে মেলাৰ কাৰণে বহুত জাম মানে মই খানাপাৰা আহি পালোঁ এইটো খানাপাৰাত জাম লাগি আছে তাৰমানে এইফালে আৰু একো যাব নিদিয়ে ন তাৰ এইফালে গাড়ী চাড়ী চব বন্ধ কৰি ৰাখিছে পুলিচে তো এইফালে মোৰ মা আহি মই পাইছোঁ তো গৈ থাকোঁ আৰু ন আগলৈ গৈ থাকোঁ মোৰ মা আৰু মই খোজকাঢ়ি গৈ আছোঁ আৰু বৰমাক লগ কৰিম বাৰু এইটো খানাপাৰা ফিল্ডত কিবা হৈ আছে আৰু এনেকুৱা চাই ল'ব ভিডিঅ'টো পিছলৈ পালোঁৱে মানে আহোঁতে পালোঁৱে ৰাস্তাত অঁ বৰমাক ৰাস্তাত পালোঁৱে মানে হে ঠিক আছে ইয়াতে সোমালোঁ অলৰেডি খানাপাৰা এই গেটটোৰ ভিতৰত অলৰেডি সোমালোঁ তো এইফালে কিবা প্ৰগ্ৰাম হৈছে বৰমাৰ দোকানটো এইফালে কোনোবা ফালে হয় আৰু তো দেন বৰমা বাহিৰত কিবা হোটেললৈ গ'ল নে কিবা ৰুম আছে বৰমাৰ তাতে গ'ল মানে বৰমা হেৰি কৰিবলৈ কাৰণে কিবা বাথৰুম গৈছে নেকি বৰমা তালৈকে নিজৰে ৰুম চুম আছে আমি বৰমাৰ কাৰণে বাট চাই আছোঁ বৰমাৰ লগতে একেলগে দোকানত যাওঁ তো এতিয়া আমি ইয়ালৈকে অকণ ৰখিছোঁ এইটো মানে প্ৰগ্ৰামটো পাতিছে মানে কি ৰঙালী বিহুৰ উপলক্ষে পাতিছে আৰু মোৰ বৰমাৰ কাৰণে বাট চাই আছোঁ বৰমাৰ দোকানলৈ যাম তো বৰমা আহি পোৱা নাই সেইকাৰণে মানে মই ইয়াত ৰখি আছোঁ এই প্ৰগ্ৰামখনৰ ওচৰত ৰখি আছোঁ বৰমা আহি পোৱা নাই তো দোকানবিলাক কি আহিছে মানে চামগৈ ভিতৰলৈ কি দোকান আহিছে বৰমাৰ কাৰণে অপেক্ষা কৰি আছোঁ বাথৰুম গৈছে কিবা এটা ৰুম আছে নেকি তাতে বাথৰুম গৈছে তো তাৰ পৰা আহি লওক আমি অপেক্ষা কৰি থাকোঁ আৰু অলপ এইটো ৰঙালী বিহুৰ উপলক্ষে হৈ আছে ন ভিডিঅ'টো Thank you so much. Thank you. Love you all. And I want to especially thank Rongani Kokolo for also the बहुत धन्यवाद. Love you ladies, love you beautiful ladies, and love you all. Once again, thank you so much. And then I'm going to answer my whole name. Hopefully, दुकान सुकानবোৰ and so with this opportunity, I just want to introduce my band members. দেৰি হ'ব অলপ বৰমা হোটেলত নে বাথৰুমত গৈছে নেকি বৰমা দোকানখন পিছত চাম আমি মানে বৰমাৰ দোকান আছে ন বৰমাৰ দোকানখন পিছত চাওঁ তো এতিয়াখন বৰমাই কৈছে ভিতৰলৈ অলপ ঘূৰি থাকোঁলে তো বৰমাৰ কাৰণে এইবিলাক ইফতাৰী লৈ আহিছোঁ ন তো আগফালে প্ৰগ্ৰাম হৈ আছে এতিয়া আমি অলপ ঘূৰি আছোঁ বৰমা অহালৈকে বৰমা অলপ দেৰি হৈ আছে তো অহালৈকে ঘূৰি আছোঁ বৰমা অহালৈকে আমি দোকানবোৰ পিছত চাওঁ আৰু এতিয়া বাকী দোকানবোৰ চাই দিবা দি দিব হা দিলে ন তো ঠিক আছে এইটো লৈ ল আমি মানে এইটো হালধিৰ চাবোন ইউজ কৰিলে মানে এইটো মানে পিয়'ৰ হালধিৰ ন পিয়'ৰ হালধিৰ হয় এইটো ইউজ কৰিলে ভাল আৰু গাটোৰ কাৰণে এইটো জাষ্ট এটা লৈ লৈছোঁ চাওঁ আৰু ইউজ কৰি আমাৰ কাৰণে পাছতে একদম ভাগৰ লাগি গৈছে দেই তো সেইটো কাৰণে বৰমাৰ দোকান কোনখন আমি চিনি নাপাম এতিয়া বৰমা আহিলে বৰমাৰ দোকানখন চিনি পাম দেন আমি মানে হেৰি কৰোঁ আমি নিজে এতিয়া বৰমাই কৈছে বাথৰুম গৈছে সেইকাৰণে মানে আমি নিজে এতিয়া মেখেলা চাদৰ দোকানবিলাক চাই ফুৰি আছোঁ আৰু চব দোকানবিলাক চাই আছোঁ ভাল লাগি আছে তো আমি ফুৰি আছোঁ আৰু বৰমা আহিলে বৰমাক এপাক লগ কৰি যামগৈ পাৰিলে যদি সোনকালে বৰমা আহে তো আমি আৰু বৰমাৰ কাৰণে দেৰি হৈছে বুলি আমি নিজে চাই ঘূৰি আছোঁ আৰু বৰমা আহিলে যদি আহে সোনকালে তেতিয়া লগ কৰি যাম আমাৰ ৰাস্তাতে লগ পালোঁ বৰমাক বাৰু বাথৰুমলৈ যাব বাথৰুম গৈ আছে ধামাধুম আৰু এইবোৰ ইমান ধুনীয়া বস্তুবোৰ আহিছে আৰু এইবোৰ কাপোৰৰ দোকান আছে মানে কাপোৰৰ দামবিলাক এনেই সুধি চাওঁ দোকান পাতি ৰঙালী বিহুৰ কিবা মেলা চকৰি মেলা আহিলেতো কিমান ভাল লাগে ন তো কি কৰিম আৰু এতিয়া এইবিলাক মেখেলা চাদৰ দোকানবিলাকে চাই ঘূৰি আছোঁ আৰু পৰা
এটা সান্দহগুৰি পিঠা লৈছোঁ এটা আপোনালোকে নিজে বনোৱা ন আৰু এই কিমান কৰি প্ৰাইচ 50 তো এই দুটা দি দিয়ক হে সান্দহগুৰি আৰু তিলৰ পিঠাটো লৈছোঁ তো সেইকেইটা লৈছোঁ আৰু ভাল লাগিছে আমি পিঠা বনাম এতিয়া সৰি পিঠা ল'ম মোৰ বেহুচ হৈ গৈছে মানুহ দেখি এই আপোনালোক বনাই আনিছে ন গোৱালপাৰাৰ পৰা অঁ এই দাদাসকল গোৱালপাৰা হয় ন গোৱালপাৰাৰ পৰা আহিছে লগতে এনজয় কৰি আছে পুৰা ন ঠিকে আছে এনজয় কৰক অলপমান ন তো এই আমি পিঠা তেখেতসকলে বনাই আনিছে নিজে ন অঁ বনাই আনিছে আৰু আমি মানে এতিয়া লৈ আছোঁ এইখিনি লওঁ আৰু 20 টকা কৰি ন তো আমাক 3টা পেকেট দি দিয়ক কি দিয়ে এতিয়া কি বনাই আমি ফুৰি ফুৰি বহুত ভাগৰ লাগি গৈছে আৰু মোৰ মায়ে চেৱৈ ল'লে পিঠা ল'লে আচাৰ ল'লে চাবোন ল'লে গোটেই লৈ ঘূৰি এতিয়া অকণমান আহি পেলাই ইয়াতে ৰেষ্ট কৰিছোঁ আৰু মানে ভাবিছোঁ লগৰ কোনোবা আহিলে মানে ইয়াতে নাচিলোঁহেঁতেন কিন্তু লগৰ কোনো অহা নাই মা আহিছে ন তো সেই বুলি মানে কি কৰিলোঁ যে বৰমাৰ কাৰণে অপেক্ষা কৰি আছোঁ বৰমা আহিলোঁ অহাৰ পিছতে মই বৰমাক লগ কৰি যাওঁ বৰমা আহিলে অলপ ভালে লাগিব তো দেন তাৰপিছত আমি গণেশগুৰি যাওঁ নেকি চিন্তা কৰি আছোঁ চাই থাকোঁ ভিডিঅ'টো বৰমা আহি পালে বৰমা দোকানটোৰ ওচৰত যাওঁ আৰু অলপ এইয়া পালোঁ আৰু এই বৰমাহঁতৰ দোকানখন গোটৰ মানুহৰ দোকানখন হয় তো এই বৰমা আহি পালে আৰু এতিয়া কথা পাতি আছোঁ তো গাইজ মই মানে কি এই কাণফুলটো ল'লোঁ আৰু এই ছেটটো লৈছোঁ ইয়াৰ পৰা ভাল লাগিছে দিয়ক ঘৰতে থৈ পেলাই এতিয়া মানে মই অকণ গণেশগুৰি আহিছোঁ মোৰ লগৰ এজনীক লগ কৰিব কাৰণে নিতু বাক মানে মোৰ লগৰ এজনীক লগ কৰিব কাৰণে আহিছোঁ লগ কৰি তো যাম আৰু ঠিক আছে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব ছাবস্ক্ৰাইব মাছক্ৰাইব যি আছে চব কৰি দিব বাই